আজিৰ অসমৰ ৰাজনৈতিক অৱস্থাটো আপোনালোকে জানে, চবেই জানো আমি। গতিকে এই অৱস্থাত আমি যদি নতুন যুৱচামক কৰ্ম যি বিমুখতা আহি পৰিছে তাত যদি আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব নোৱাৰোঁ, এটা সময়ত আমাৰ গোটেই সা সম্পত্তিৰ লগতে আমাৰ ভাষা, আমাৰ জাতি, আমাৰ সংস্কৃতি গোটেইখিনি বিলুপ্ত হৈ যাব। বাংলাদেশী মুছলমানৰ যিটো আগ্ৰাসন, এই আগ্ৰাসন যিমান প্ৰতিহত কৰিব বিচাৰিছিল চৰকাৰে, তাক আমি যদি সহযোগ নকৰোঁ তেতিয়া তেওঁলোকে 100% সফলতা নাপাব। সেইকাৰণে আমি প্ৰত্যেকে সংগঠন হিচাপে হওক, ব্যক্তিগত হিচাপে হওক, এই ক্ষেত্ৰত আমি সহযোগিতা চৰকাৰক কৰিব লাগিব। তেতিয়াহে আমি বাংলাদেশী মুছলমানৰ আগ্ৰাসনটো বন্ধ কৰিব পাৰিম। আৰু গোটেই মাৰ্কেটত আপোনালোকে চাব, সৰু সৰু দোকানৰ পৰা ডাঙৰ ডাঙৰ দোকানলৈকে গোটেইখিনি এটা মানে অখিলঞ্জীয়া মানুহে মানে আগবাঢ়ি বাঢ়ি আমাক পূৰা সম্পূৰ্ণৰূপে আগ্ৰাসন কৰি পেলাইছে। অথচ তাৰ মানে কি যে আমাৰ যিখিনি ল'ৰা ডেকা ল'ৰা আছে তেখেতসকলো সামান্য কিছু এনুহিতৰ বাবে বা কিছু এলেহুৱা মনোবৃত্তিৰ বাবে তাৰ পৰা আঁতৰি খালি কিছু কিছু পইচা আহৰণ কৰাৰ চেষ্টা কৰি আমাৰ ব্যৱসায়টো, আমাৰ জাতিটোক নিক্ষেপ কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ চলি আছে আৰু তাত আমি সহযোগিতা আগবঢ়াইছোঁ। কিন্তু আমি এতিয়া গভীৰভাৱে উপলব্ধ কৰিছোঁ, যদি আমি এনেকৈ আজিৰ যিটো বৰ্তমান অৱস্থা, সেই অৱস্থাত যদি আমি থাকোঁ, 10 বছৰ পিছত আমি কিন্তু হেৰাই যাব লাগিব। অসমীয়াৰ অস্তিত্বত আমি হেৰাই যাব লাগিব। সেইকাৰণে আমি ভাবিছোঁ নতুনকৈ আমি নতুন প্ৰজন্মক এই আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে কৰ্মমুখী কৰি তুলিব। অসমীয়া ল'ৰাসকলক যিকোনো পন্থাৰে ব্যৱসায় ভিত্তিত হওক, মানে কামৰ কৰ্মক্ষেত্ৰত হওক, কৰ্মপৰিণতা বা কৰ্মবৃত্তি এটা আমি নতুনকৈ উদ্ভাৱন কৰাৰ কাৰণে মানে অব্যাহত ৰাখিম বা চেষ্টা লৈছোঁ। আমি আশা ৰাখিছোঁ এই সংগঠনৰ জৰিয়তে এইটো আমি পৰৱৰ্তী কৰিব পাৰিম অসমত। তাৰোপৰি মানে জাহাজীৰ কথাটো ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে যে অসমত লাভ জাহাজী আদি কৰি বা যিটো হৈ আছে আপোনালোকে চবেই জানে, তাৰ ভিতৰত আমি একদম সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালী ডেকা ল'ৰাসকলে অংশগ্ৰহণ নকৰিলে সেইটো গভৰ্ণমেণ্টে সহযোগিতা কৰিব নোৱাৰে। আৰু মোৰ এটা ব্যক্তিগত মানে বিশ্বাস এটা আছে যে বিগত কালখন অসমৰ এটা কলা অধ্যায় আছিল, আপোনালোকে জানে। এই কলা অধ্যায়ত আমাৰ চব ফালৰ পৰাই অসমীয়া মানুহখিনি মৃত্যু হৈছে। ৰাষ্ট্ৰযন্ত্ৰৰ পৰা মৃত্যু হৈছে, আলফাৰ পৰা মৃত্যু হৈছে, বা মানে এটা আণ্ডাৰগ্ৰাউণ্ড চেক্ৰেট ফিল্ম বুলি যিটো আপোনালোকে, তাৰ পৰা গোটেই অসমীয়া ল'ৰাখিনি মৃত্যু হৈছে। গতিকে এই মৃত্যু হোৱাৰ পিছত তেখেতসকলৰ যিবিলাক পৰিয়াল এতিয়া পানীত হাঁহ নচৰা অৱস্থা এটা আছে। গতিকে মই বিচাৰোঁ, মই আগতে এটা সংগঠন কৰি আছিলোঁ, প্ৰাক্তন আলফা ঐক্যমঞ্চ বুলি মই সংগঠন এটাত জড়িত হৈ আছোঁ। গতিকে আমি যিখিনি কৰিব বিচাৰিছোঁ প্ৰাক্তন আলফাৰ পৰা সেইখিনি আমি কৰিব পৰা নাই। সেইকাৰণে মই ভাবিছোঁ যে আমাৰ নতুন সংগঠনৰ যোগ দি এই সংগঠনৰ জৰিয়তে যিখিনি ভুক্তভোগী পৰিয়াল অসমত আছে, যাৰ নেকি পানীত হাঁহ নচৰা অৱস্থা, তেখেতসকলক জীৱন ধাৰণ কৰাৰ কাৰণে এটা ৰাস্তা যাতে আমি উলিয়াই দিব পাৰোঁ, সেই সংকল্পটো মোৰ আছে। আৰু সেই সংকল্প আগত ৰাখি আজি মই নতুন সংগঠনত যোগদান কৰিছোঁ।